नि गोबां ओनसोलाव फाक्का लामा लुफुंनांगौनि अन्थाइ खाम्फा बेखेवदों एमपि प्रधान बर'आ आरो एमएलए भुबन पेगुआ। गुमराग दामनाय आरो खननायजों जनाय ओनसोलनि सुबुंफ्रा गाजा गोमजायै बरायदों एमपि प्रधान बर'आ आरो एमएलए भुबन पेगुखौ। आसामाव बिजेपि दोलोनि डक्टर हिमन्त बिश्व शर्मानि सरकार खुंनाया दिनैसिम 2 बोसोर आबुं जाबाय। बेजोंनो लोब्बा लाखिनानै लानाय नै धेमाजि जिल्ला जरायनि दाब दाब जायगायाव थांनाय सानखालि लामा लुफुंनांगौनि अन्थाइ खाम्फा बेखेवनानै होयो एमपि प्रधान बर'आ आरो एमएलए भुबन पेगुआ। लोब लोब रायजो राजाफोरनि बाहागो लानायजों खमैबो गंजि लामा लुफुंनांगौनि अन्थाइ खाम्फाखौ बेखेवनानै होयो एमपि प्रधान बर'आ आरो एमएलए भुबन पेगुआ। मैं प्रथमते यार स्थानीय विधायक भुवन पेगु डांगरियाक बहुत धन्यवाद दिसो। আজি जिमानखिनि आँचनी आमी शुभारम्भ करिलो এই आँचनीखिनि मुख्यमंत्री हिमंत बिश्व शर्मा डांगरियाय राज्यলৈ एटु प्रेरण करिছে আৰু भुवन पेगु डांगरियाय जुनाय जिखिनि तेওক आबंटन दिছে हेखिनि सठिकभाৱে तेও जुनाय समष्टित वितरण কৰিবৰ কাৰণে চেষ্টা কৰিছে। এতিয়াও বহুতখিনি ৰাস্তা বনাবলৈ বাকি আছে, কিন্তু তেও অগ্ৰাধিকাৰ ভিত্তিত তেও এই কামখিনি কৰিবৰ কাৰণে সক্ষম হৈছে। আজি এতিয়া আমি এই মুহূৰ্তত যেটো ৰাস্তাত আছো ইয়াত বহুত হেবিটেশন আছে আৰু এই অঞ্চলয় মাকৈ আৰু আলু খেতিটো অসমৰে এটা উল্লেখযোগ্য স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেই সংযোগী পথটো তেও অগ্ৰাধিকাৰ ভিত্তিত তেও ইয়ালে অনুমোদন দিছে ভুवन पेगु ডাঙৰীয়াই। আৰু যাৰ জৰিয়তে ইয়াৰ যিখিনি কৃষকৰ সামগ্ৰী সহজতে বজাৰলৈকে লৈ যোৱাৰ কাৰণে সুবিধাটো হ'ব। আৰু এই অঞ্চলৰ কাৰণে আৰু এটা সুখবৰ যে ইয়াৰ পৰাই 4 লেনটো ষ্টাৰ্ট হ'ব। যেটো জলপথেদি ব্যৱসায় বাণিজ্য যি হ'ব অৰুণাচল অসমৰ হেতু হেক পইণ্টটো ইয়াতে আছে আৰু ইতিমধ্যে ইয়াৰ পৰাই 4 লেন ষ্টাৰ্ট হৈ ডিব্ৰুগড়লৈকে এটো কানেক্ট কৰিব। গতিকে এই অঞ্চলৰ ৰাইজৰ বহু আহি থকা দিনবিলাকত সুবিধা হ'ব। আৰু তেখেতসকলৰ আৰু এটা ডিমাণ্ড আছে যে জেলেম দলংখন মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহু দিনৰ আগত কৈ গৈছে, প্ৰায় সেইখনো হেক পৰ্যায়লৈকে পাইছেগে। তো আমি আশা ৰাখিছোঁ যে এই বছৰৰ ভিতৰতে যাতে সেইখনো আমি ৰাইজক উপহাৰ দিব পাৰোঁ। মুখ্যমন্ত্ৰীও চেষ্টা কৰিছে, আমাৰ বিধায়ক ডাঙৰীয়া আমি সকলোৱে লাগি আছোঁ। হেতু হৈ গ'লে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ আৰু এটা ব্যৱস্থা ভাল হ'ব। এই যোৱা বছৰৰ টকা যেটো আমি লাষ্ট ফেজত পালোঁ সেই টকাৰে আমি 11খন নতুন ৰাস্তা ধৰিলোঁ আৰু এই 11খনৰ ভিতৰত সিদিনা পৰখি আমি এইটো চিমেণ্ট চাপৰি আৰু চমকঙত আপোনাৰ 2টা দলং আধাৰিলা কৰিলোঁ আৰু আজি 9টা দলং 9টা ৰাস্তা আমি আধাৰিলা কৰিছোঁ। এতিয়া এই 9টা খুব গুৰুত্বপূৰ্ণ অঞ্চলত 9টা ৰাস্তা পৰিছে। আগত আমাৰ পাহাৰ লাইনটো আছে চিগা ৰাজাখানা গালি যেনেকৈ এতিয়া ঐৰামঘাট কেমি এই লাইনটোত তাৰমানে ভিতৰুৱা গাঁওবোৰলৈ এক্সেছ যোনটো আছিলে সেইটো নাছিলে। তো সেইকাৰণে আমি প্ৰায়ৰিটি বেচিছত এইবাৰ গোটেই 9টা ৰাস্তা ইয়াতে ধৰিছোঁ। আৰু অলপ আগতে সাংসদ ডাঙৰীয়া কোৱাৰ নিচিনা এই দলংটো বহু দিনৰ এই অঞ্চলৰ মেইন যোনটো আমাৰ জোনাই চাব ডিভিজন বা ধেমাজি জিলাৰ মাকৈয়ে হওক আপোনাৰ আলু খেতিয়ে হওক যি বিখ্যাত জেগা, ইয়াৰ ইকনমিৰ কাৰণে যিটো চবতকৈ এটা মূল প্ৰয়োজন আছিলে এই আপোনাৰ দলংটো, এই দলংটো এইবাৰ আমি ধৰি দিলোঁ। আমি আশা ৰাখিছোঁ ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব আৰু এই চিগা ৰাজাখানা গালি আৰু আপোনাৰ কেমি এই অঞ্চলবোৰ মই ভাবোঁ যে এই নতুন ৰাস্তাৰ পৰা আৰু নতুন ৰাস্তা এইবাৰ আমি মুখ্যমন্ত্ৰীৰ আদেশ মৰ্মে আমি চেষ্টা কৰিম চবতকৈ যেন ভালকৈ কাম হয়। কণ্ট্ৰেক্টাৰবোৰক আমি নিৰ্দেশ দিছোঁ, ডিপাৰ্টমেণ্টক কৈছোঁ ভালকৈ যেন কাম হয়।